হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মখানাৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। আই হোপ সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। মখানা হৈছে এবিধ সুস্বাদু পুষ্টিকৰ খাদ্য। ইয়াক ফক্সনাট, পদুমৰ বীজ বা লোটাছ চিডছ, ফুল মাখানা, জবেৰ মাখানা আদি বিভিন্ন নামেৰে জনা যায়। চীন দেশত প্ৰায় ৩,০০০ বছৰ পূৰ্বে মখানা গছৰ খেতি পোনপ্ৰথমবাৰৰ বাবে কৰা হৈছিল বুলি জনা যায়। প্ৰাচীন কালত মখানাক ধৰ্মীয় পৰ্বত উপবাসৰ সময়ত খোৱা হৈছিল। মখানাক মিঠা আৰু নিমখীয়া দুয়োবিধ খাদ্যতে ব্যৱহাৰ কৰা হয়। ইয়াক ব্ৰেকফাষ্ট, বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন, ইভিনিং স্নেক্স, ৰাইতা, ক্ষীৰ আদিত ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে মখানা বুলিলে পদুমৰ বীজসমূহক বুজা যায়। কেঁচা পদুমৰ বীজসমূহক শুকোৱাৰ পিছত ই বগা ৰঙলৈ পৰিৱৰ্তন হয়। ইয়াত ভিটামিন, প্ৰ'টিন, মেগনেছিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটেছিয়াম আদি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আয়ুৰ্বেদত ইয়াৰ উপকাৰিতাৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। খানাত আমাৰ শৰীৰৰ বাবে উপকাৰী সকলোবিলাক প্ৰয়োজনীয় পোষক দ্ৰব্য পোৱা যায়। বৰ্তমান সময়ত মানুহৰ জীৱনশৈলী পৰিৱৰ্তন হোৱাৰ লগতে নতুন নতুন বেমাৰো হ'ব ধৰিছে। সেইসমূহৰ ভিতৰত ডায়েবেটিছ তথা মধুমেহ ৰোগ অন্যতম। সময়ৰ অভাৱত অসন্তুলিত ভোজন অধিক গ্ৰহণৰ ফলত শৰীৰত শৰ্কৰা স্তৰ বৃদ্ধি পায়। ই ডায়েবেটিছ ৰোগৰ অন্যতম কাৰণ হ'ব পাৰে। এই ক্ষেত্ৰত মখানা উপকাৰী। ইয়াৰ গ্লাইচেমিক ইণ্ডেক্সৰ মাত্ৰা কম হোৱা বাবে আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে আৰু এই ৰোগ উপশমত সহায় কৰে। মখানাত ছ'ডিয়াম কম মাত্ৰাত পোৱাৰ বিপৰীতে পটেছিয়াম ভৰপূৰ মাত্ৰাত পোৱা যায়, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰে। ইয়াত পোৱা মেগনেছিয়াম এনে এবিধ মিনাৰেলছ যিয়ে আমাৰ শৰীৰত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰাত সহায় কৰে। যিসকল ব্যক্তিয়ে তেওঁলোকৰ শৰীৰৰ অত্যাধিক ওজন বা মেদবহুলতা কমাব বিচাৰে তেওঁলোকৰ বাবেও মখানা উপকাৰী। মখানাত ফাইবাৰ পৰ্যাপ্ত পৰিমাণে পোৱাৰ বিপৰীতে কেলৰি খুব কম মাত্ৰাত পোৱা যায়। ফাইবাৰে আমাৰ শৰীৰত খাদ্য পাচনত সহায় কৰি গেছ, এচিডিটিৰ সমস্যা দূৰ কৰে। মখানা এনে এবিধ পুষ্টিকৰ খাদ্য যাক সকলো বয়সৰ লোকেই খাব পাৰে। ইয়াত শৰীৰ শীতলকাৰী গুণ পোৱা যায়। ১০-১৫টা মখানা গাখীৰৰ সৈতে উতলাই ঠাণ্ডা কৰি খালে পেটৰ জ্বলন কম হোৱাৰ লগতে ভাগৰো উপশম কৰি কাম কৰি থকাৰ বাবে উৰ্জা শক্তি প্ৰদান কৰে। ই মূত্ৰ সম্বন্ধীয় সমস্যা, নপুংসতা আদি দূৰ কৰে আৰু যৌন শক্তি বৃদ্ধিতো সহায় কৰে। ফুল মখানাত শৰ্কৰা খুব কম মাত্ৰাত থকাৰ বাবে ই কিডনীক ডিটক্সিফাই কৰি ইয়াৰ সুস্বাস্থ্য বজাই ৰাখে। লগতে কিডনীৰ পৰা পাথৰ বাহিৰলৈ উলিয়াই নিয়াতো সহায় কৰে। মখানাত আনহেল্ডি কলেষ্ট্ৰল খুব কম মাত্ৰাত থাকে, যি অতি সহজতে হজম হয়, যাৰ ফলস্বৰূপে হৃদয়ৰ সৈতে জড়িত ৰোগ দূৰ হয়। অনিদ্ৰা দূৰ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি। ৰাতি শোৱাৰ আগতে এগিলাচ গাখীৰৰ সৈতে মখানা সেৱন কৰিলে অথবা ইয়াক ক্ষীৰ হিচাপে খালে ভাল টোপনি আহে। লগতে ই মগজু শান্ত কৰি ইয়াক সঠিক দিশত পৰিচালিত কৰে আৰু ষ্ট্ৰেছ, ডিপ্ৰেছন আদি কম কৰে। দাঁত, হাড় আৰু মাংসপেশীৰ বাবেও মখানা উপকাৰী। ই দাঁত, হাড় আৰু মাংসপেশীক মজবুত কৰি ৰাখে। মখানাত কেলচিয়াম, ফছফৰাছ আদি প্ৰচুৰ মাত্ৰাত পোৱা যায়, যিয়ে দাঁত আৰু হাড় মজবুত কৰি ৰাখে। ৮ৰ পৰা ১০টা মখানা কিচমিচৰ সৈতে খালে গাঁঠিৰ বিষ দূৰ হয়, কাৰণ ইয়াত এণ্টি ইনফ্লেমেটৰী গুণ পোৱা যায়। ই বয়স বৃদ্ধিৰ ফলত হোৱা গাঁঠিৰ বিষ কম কৰে। এই ক্ষেত্ৰত মখানাক মিচিৰিৰ সৈতে পিচি ইয়াৰ পাউডাৰ তৈয়াৰ কৰি দৈনিক দুবাৰকৈ গাখীৰৰ সৈতে খালেও উপকাৰী ফল পোৱা যায়। ৰক্তহীনতা তথা এনিমিয়া ৰোগত ভোগা ৰোগীয়েও ইয়াক সেৱন কৰিব পাৰে। ই তেজত হিমোগ্ল'বিনৰ ভাৰসাম্যতা ৰক্ষা কৰি এই ৰোগ উপশমত সহায় কৰে। গৰ্ভৱতী মহিলা, শিশু আৰু ইয়াক গৰ্ভাৱস্থাৰ পিছতো সেৱন কৰা উচিত, কিয়নো গৰ্ভাৱস্থাত মখানা খালে গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰয়োজনীয় পোষক দ্ৰব্যৰ অভাৱ দূৰ কৰাৰ লগতে ভাগৰো দূৰ কৰে। ই যিহেতু কেলচিয়াম, প্ৰ'টিন, আইৰণ, ফছফৰাছৰ এক ভাল উৎস, ইয়াৰ দ্বাৰা গৰ্ভস্থ শিশুৰ হাড়, মগজু আৰু মাংসপেশীৰ বিকাশত সহায়ক হয়। গৰ্ভাৱস্থাৰ পিছত মখানা খালে ডেলিভাৰীৰ ফলত দেখা দিয়া শাৰীৰিক দুৰ্বলতা দূৰ হয়। ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি এজিং গুণে বয়সৰ চাপ, মুখৰ ক'লা দাগ, ৰিংকলছ আদি দূৰ কৰে আৰু ছাললৈ এক প্ৰাকৃতিক সৌন্দৰ্য কঢ়িয়াই আনে। মখানাক দেশী ঘি বা অলিভ অইলৰ সৈতে ৰোষ্ট কৰি খালে যথেষ্ট উপকাৰী ফল পোৱা যায়। ডায়েবেটিছ ৰোগীয়ে শুই উঠাৰ পাছত খালী পেটত 4টাকৈ মখানা খোৱা উচিত। এনে কৰিলে ছুগাৰ লেভেল কণ্ট্ৰোল হয়।
মখানাক দৈনিক এক নিয়ন্ত্ৰিত ৰূপত খোৱা উচিত, অন্যথা ই আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ মই দিয়া এই তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ হেল্থ বেনিফিটৰ সৈতে জড়িত ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।